একোৱে নাই দেখোন কি হ'ল খালে এমাজনে মোক 30,000 টকা 30,000 টকা এনেই খালে হেল্ল' ফ্ৰেণ্ডছ হাই ফ্ৰেণ্ডছ মই বহুত দিনৰ এটা আশা মানে বহুত দিনৰ পৰা বস্তু এটা ল'ম বুলি ভাবি আছিলোঁ বস্তুটো আজি কেইদিনমান হ'ল অৰ্ডাৰ কৰা এমাজনত বস্তুটো আজি আহি পালে এতিয়া মই আপোনালোকৰ সন্মুখত এতিয়া বস্তুটো আনবক্সিং কৰিম চাওক ফ্ৰেণ্ডছ মই আনবক্সিং কৰা ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাব স্কিপ নকৰাকৈ এইটোৱে মানে বস্তুটো মালটো বস্তুটো ফ্ৰেণ্ডছ এতিয়া মই আনবক্সিং কৰিম আপোনালোকে চাই থাকক এইটোৱে মালটো এইয়া মই এতিয়া আনবক্সিং কৰিম মালটো ঠিকে আছে থাকিব লাগে মই এখন চাকু লৈ আহোঁ এইটো খুলিব লাগিব চাকু নাপালোঁ এইটো মানে কলম পালোঁ হ'ব চলি যাব কলমেৰে কাম আচ্ছা এইটোৱে মালটো এইটোৱে চাওকচোন কি মাল এইটো একোৱে নাই দেখোন কি হ'ল খালে এমাজনে মোক 30,000 টকা 30,000 টকা এনেই খালে এতিয়া কি কৰিম মই ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট সেইটো কি কৰে আৰু এইটো আপোনালোকৰ মাজত দি দিছোঁ গতিকে ইয়াৰ আনবক্সিং এইটো DSLRটো মই অৰ্ডাৰ কৰিছিলোঁ হয় ঠিকে এইটো হৈছে আমাৰ আনবক্সিংটো আগতে হৈ গৈছে আৰু এইটো আমি L20 টিমৰ সুবিধাৰ কাৰণে এইটো আমি অৰ্ডাৰ কৰিছোঁ আনবক্সিং একচুৱেলি আগতে হৈ গৈছে মই মানে আচলতে আপোনালোকক আচলতে কিবা এটা দেখুৱাব খুজিছিলোঁ সেইটোৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে বেয়া নাপাব আৰু থেংক ইউ এমাজন বস্তুটো ভালে আহি পালে কেননৰ হয় কেনন 2 years ৱাৰেণ্টি বুলি ইয়াত লিখা আছে প্লাছ এক্সপেণ্ডেবল মেমৰি 16 GB এটা আছে ফ্ৰী বেটাৰীটো আছে চাৰ্জাৰ আছে আৰু লগতে এইখন বেগখন ফ্ৰী পাইছোঁ ইয়াৰ দাম 999 টকা ফ্ৰেণ্ডছ কি ক'ম এতিয়া নামটোতো আগতে আনবক্সিং হৈছে চব কিছু দেখালোঁ আপোনালোকক গতিকে মোৰ কেমেৰাত দেখাওঁ নাই দেখাওঁ এইটো মালটো এইটো একদম অ'কে একদম বঢ়িয়া মাল মডেল নাম্বাৰটো হ'ল 1500D EOS এইটো কিহৰ কাৰণে আনবক্সিঙৰ ভিডিঅ'টো বনাইছিলোঁ গতিকে মানুহটো আপোনালোকে দেখিলে গতিকে আৰু কি ক'ম বাই কি হ'ল